কিয়নো প্ৰচণ্ড বৰষুণ হ'ব পাৰে মুখলধাৰ বৰষুণ হ'ব পাৰে আৰু মুখলধাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা আগন্তুক কেইবাটাও দিনলৈ আচলতে বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা বৰষুণৰ আগজাননী জাৰি কৰা হৈছে কেইবাখনো জিলালৈ য়েলো এলাৰ্ট জাৰি কৰা হৈছে ধুমুহা বজ্ৰপাত আৰু প্ৰচণ্ড গাজনিৰে সৈতে মুখলধাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা উৎকট গৰমৰ পৰা হকাহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে আৰম্ভ হৈছে বৰষুণ আগন্তুক কেইবাটাও দিনলৈ সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান বিভাগৰ কেইবাখনো জিলালৈ জাৰি কৰিছে য়েলো এলাৰ্ট কেইবাখনো জিলালৈ য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে যেহেতু উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্যবাসীক আৰু এই উৎকট গৰমৰ পৰা দেখিবলৈ পোৱা গৈছে কিছু পৰিমাণে পাইছে হকাহ আৰু আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে কম বেছি পৰিমাণে হৈছে বৰষুণ আৰু আগন্তুক কেইবাটাও দিনলৈ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে য়েলো এলাৰ্ট জাৰি কৰা হৈছে কেইবাখনো জিলালৈ য়েলো এলাৰ্ট জাৰি কৰিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব পাৰে বৰষুণ ধুমুহা গাজনি বজ্ৰপাতৰে সৈতে বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে য়েলো এলাৰ্ট জাৰি কৰা হৈছে কোকৰাঝাৰ ধুবুৰী দক্ষিণ খালপাৰা গোৱালপাৰা কৰিমগঞ্জ হাইলাকান্দি পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাৰ্বি আংলঙত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ঠিক একেদৰে কোকৰাঝাৰ ধুবুৰী দক্ষিণ হালমাৰাত য়েলো এলাৰ্ট জাৰি কৰিছে 11 ছেপ্টেম্বৰৰ বাবে 11 ছেপ্টেম্বৰত কোকৰাঝাৰ ধুবুৰী দক্ষিণ হালমাৰা গোৱালপাৰা কৰিমগঞ্জ হাইলাকান্দি পশ্চিম কাৰ্বি আংলং হুজাই ডিমা হাছাও কাৰ্বি আংলঙত 11 ছেপ্টেম্বৰৰ বাবে য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে অৰ্থাৎ 11 ছেপ্টেম্বৰত এইসমূহ জিলাত হ'ব বৰষুণ 12 ছেপ্টেম্বৰতো য়েলো এলাৰ্ট জাৰি কৰিছে একেখন জিলাতে 12 ছেপ্টেম্বৰত লখিমপুৰ মাজুলী যোৰহাট আৰু শিৱসাগৰতো য়েলো এলাৰ্ট জাৰি কৰা হৈছে আৰু বতৰ বিজ্ঞান বিভাগে এনেদৰে য়েলো এলাৰ্ট জাৰি কৰিছে আৰু য়েলো এলাৰ্ট জাৰি কৰা এই স্থানসমূহত হ'ব বৰষুণ আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে যে বৰষুণ হ'ব পাৰে আৰু য়েলো এলাৰ্ট জাৰি কৰা হৈছে কেইবাখনো জিলালৈ য়েলো এলাৰ্ট জাৰি কৰা হৈছে 12 ছেপ্টেম্বৰত লখিমপুৰ মাজুলী শিৱসাগৰ যোৰহাট কাৰ্বি আংলং হুজাই ৱেষ্ট কাৰ্বি আংলং মৰিগাঁও কামৰূপ মেট্ৰ' দৰং নলবাৰী কামৰূপ গ্ৰাম্য গোৱালপাৰা বঙাইগাঁও কোকৰাঝাৰ আৰু ধুবুৰীত য়েলো এলাৰ্ট জাৰি কৰিছে 12 ছেপ্টেম্বৰত 13 ছেপ্টেম্বৰতো জাৰি কৰা হৈছে য়েলো এলাৰ্ট শিৱসাগৰত য়েলো এলাৰ্ট জাৰি কৰা হৈছে উজনি অসমৰ আনহাতে কাৰ্বি আংলং হুজাই নগাঁও মধ্য অসমত জাৰি কৰা হৈছে য়েলো এলাৰ্ট ৱেষ্ট কাৰ্বি আংলঙত জাৰি কৰা হৈছে কামৰূপ মেট্ৰ' দৰং নলবাৰী কামৰূপ গ্ৰাম্য গোৱালপাৰা বঙাইগাঁও কোকৰাঝাৰ আৰু ধুবুৰীতো 13 ছেপ্টেম্বৰত য়েলো এলাৰ্ট জাৰি কৰা হৈছে আৰু এনেদৰে বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা এইসমূহ জিলাত জাৰি কৰা হৈছে আৰু যিসমূহ স্থানত য়েলো এলাৰ্ট জাৰি কৰা হৈছে সেই য়েলো এলাৰ্ট জাৰি কৰা স্থানসমূহত হ'ব প্ৰচণ্ড বৰষুণ মুখলধাৰ বৰষুণ হ'ব